हेलो गाइस কি খবৰ মোৰ খবৰ ভালে মোটামুটি আপোনালোকৰ খবৰ চাগে ভালে আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো হ'ল আমাৰ গাঁৱত কি আছে তাৰ ওপৰত মই এটা ভিডিঅ' কৰিছোঁ আৰু আপোনালোকে মোক যিখিনি ছাপোৰ্ট কৰিছে আগৰ যিকেইটা ভিডিঅ' মোৰ নিশ্চয় ভাল লাগিছে মই ইয়াৰ পৰা আপোনালোকক মই মোৰ ফালৰ পৰা ধন্যবাদ কৰিছোঁ আৰু মোৰ এইটো ভিডিঅ' চাই আপোনালোকৰ নিশ্চয় চাগে ভাল লাগিব আশা কৰিছোঁ মই আৰু মোৰ ইউটিউব একাউণ্টটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব আৰু যিসকল নতুন ফ্ৰেণ্ড সেইসকলক কৈছোঁ যে মোৰ ইউটিউব একাউণ্টটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব তেতিয়াহ'লে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ গুড মৰ্ণিং আজি আমি ৰাতিপুৱা আমি সদায় ৰেগুলাৰ মৰ্ণিং ৱাক কৰোঁ আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিলে স্বাস্থ্যৰ কাৰণে ভাল আৰু ৰাতিপুৱা যিটো আমি অক্সিজেন পাওঁ সেই অক্সিজেনটোৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰ হয় সেইকাৰণে আপোনালোকেও ৰাতিপুৱা সোনকালে উঠি পেলাই খোজকাঢ়িব স্বাস্থ্যৰ কাৰণেও ভাল আৰু কোনো আপোনাৰ ৰাতিপুৱা খোজকাঢ়িলে কোনো আপোনাৰ বেমাৰ আজাৰৰ পৰা কোনো অসুবিধা নহয় আৰু ৰাতিপুৱা উঠিব অলপ দিগদাৰ হয় চবেই অলপ এলাহ কৰে তথাপিও তাৰ মাজতো সোনকালে উঠাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল এতিয়া যিহেতু আমি সদায় উঠোঁ এতিয়া উঠি আমি অভ্যাস এটা হৈ গ'ল ৰাতিপুৱা খোজকঢ়া ঠিক আপোনালোকে এনেকৈ এটা অভ্যাস এটা কৰিব তাকে এইখন আমাৰ গাঁৱতে সত্ৰখন আছে বালিভুৰি বৰলেঙি সত্ৰ আমাৰ গাঁৱতে দুখন সত্ৰ আছে এখন বালিভুৰি বৰলেঙি সত্ৰ আৰু আহক আৰু অলপমান আগুৱাই যাওঁ এনেকৈ আমি সদায় খোজকাঢ়োঁ ৰাতিপুৱা মৰ্ণিং আৰু আমাৰ ৰাস্তাৰ কাষতে বহুত ডাঙৰ পুখুৰী আছে পুখুৰী আৰু আছে দেখাম মই আগলৈ গ'লে আৰু বস্তু আছে আপোনালোকক মই দেখাম গোটেই ভিডিঅ'টো চালে আপোনালোকে আমাৰ গাঁৱত কি আছে চব দেখা পাব এতিয়া আহক এয়া আমি খোজকাঢ়িয়ে আছোঁ লাহে আপোনালোকে লাহে এনেকৈ খোজকাঢ়িব আৰু আমাৰ গাঁৱত ঢেৰ আছে পুখুৰী আছে ৰাস্তাৰ কাষত দেখিছে ঢেৰ পুখুৰী ৰাস্তাৰ কাষত আৰু এইটো ৰাস্তাত ডাইৰেক্ট আপোনাৰ নগাঁও যায় এই ৰাস্তাটো ডাইৰেক্ট নগাঁও যায় আৰু ইয়াত টেম্পু আহিলেই নগাঁও যোৱা মৰ্ণিং টেম্পু আহি গ'ল এখন টেম্পু গ'লেই নগাঁও যোৱা এখন টেম্পু গ'লেই আমি নগাঁও ইয়াৰ পৰা এনেকৈ যাওঁ এয়া দেখিছে কি ধুনীয়াকৈ আপোনাৰ কঠীয়াবিলাক হৈ আছে কঠীয়াবিলাক এনেকৈ লগাইছে ধানৰ কঠীয়াবিলাক লাহে এতিয়া ডাঙৰ হৈছে আগলৈ আৰু আছে আহক দেখাম এইজোপা আমাৰ আহঁত গছ ৰাস্তা একেবাৰে লগতে এয়া হ'ল শিৱ মন্দিৰটো কমপ্লিট বতাহত ভাঙি গৈছিলে এতিয়া আমি মাজতে ঠিক ঠাক কৰি দিলোঁ এতিয়া তাৰ নামত কিবা স্কিম আহিছে এতিয়া ওচৰতে মাটি চাটি অলপ পেলাইছে আশা কৰোঁ শিৱ মন্দিৰভাগ আৰু অলপ ভাল হওক এতিয়া লকডাউনৰ কাৰণে এতিয়া শিৱ মন্দিৰভাগ বনাব পৰা নাই স্কিমটো আহিলে এতিয়া কি হয় চাওঁ দেখা যাওক এখন লগতে আমাৰ ৰিজাৰ্ভ এতিয়াতো আৰু তাত যাব নোৱাৰি তাত এতিয়া বৰষুণ পৰিলে পানী হৈ আছে এতিয়া আমি ৰাস্তাতে খোজকাঢ়িম এতিয়া ব'লক আমি ৰাস্তাতে খোজকাঢ়িব লাগিব এয়া দেখিছে আমি খোজকাঢ়ি আছোঁ আৰু নগাঁও যাবৰ কাৰণে এইবিলাক টেম্পু আহিলে ৰাতিপুৱা খুব সোনকালে ইয়াৰ পৰা আমাৰ নগাঁও যোৱা টেম্পু আমাৰ ইয়াৰ পৰা যায় ব'লক আৰু আগত কি আছে দেখাম আৰু আগত দেখাবলগীয়া বস্তু ধেৰ আছে আমাৰ ইয়াত এতিয়া আহক এয়া আমি লাহে খোজকাঢ়ি আছোঁ মৰ্ণিং এতিয়া মই আপোনালোকক আমাৰ হাইস্কুলখন দেখাম য'ত আমি হাইস্কুল পঢ়িছিলোঁ এইখন হ'ল আমাৰ দগাঁও একে হাইস্কুল আমি ইয়াতে পঢ়িছিলোঁ হাইস্কুলীয়া জীৱন আমি ইয়াতে পাৰ কৰিছিলোঁ আৰু হাইস্কুলৰ ফ্ৰণ্টে আমাৰ এখন আছে হস্পিটেলখন আছে এইখন চাওক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন বহুত ডাঙৰ হস্পিটেলে হয় আমাৰ ইয়াত এইখন আছে তে ব'লক আৰু আগত কি আছে মই আপোনালোকক দেখাই যাম যে আহক এয়া আমি খোজকাঢ়ি এতিয়া আমি পাইছোঁহি
জুৰিয়া উন্নয়ন খণ্ড ব্লক। এইটো হ'ল আমাৰ আঞ্চলিক পঞ্চায়ত দগাঁও, জুৰিয়া আঞ্চলিক পঞ্চায়ত দগাঁও, নগাঁও অসম। এইটো হ'ল জুৰিয়া উন্নয়ন খণ্ড ব্লক হয় এইটো। এয়া আমি আহি আমাৰ নগাঁও যিখন ষ্টেচন আছে, ট্ৰেইন ষ্টেচন, আমি ইয়াত আহি পেলাই আমি এতিয়া ইয়াৰ পালোহি। আৰু এতিয়া যিহেতু লকডাউনৰ কাৰণে এতিয়া ট্ৰেইন অহা নাইকিয়া। আৰু আমাৰ গুৱাহাটীৰ পৰা ট্ৰেইন আহিলে আমাৰ ষ্টেচনটো হ'ল এইটো। আমাৰ ট্ৰেইনখন ইয়াতে ৰখে। আৰু লগতে এইবিলাক টিটি ঘৰ আছে আৰু টিকেট কাউণ্টাৰ ঘৰ ইয়াতে আছে। আৰু আমি গুৱাহাটী যাবলগীয়া হ'লে বা ক'ৰবালৈ যাবলগীয়া হ'লে ট্ৰেইনত আমি ইয়াৰ পৰাই উঠোঁ আৰু অহা টাইমতো আমি ইয়াতে নামোঁ। এইটো হ'ল আমাৰ নগাঁও ষ্টেচন হয়। কেতিয়াবা যদি নগাঁও যদি আপোনালোকে যদি ট্ৰেইনত যদি আহে, ইয়াতে আপোনালোকে নামিব লাগিব। আৰু ব'লক আগত আৰু কি আছে মই দেখাই যাম। আৰু লগতে আপোনাৰ নগাঁও যিটো আপোনাৰ কাউণ্টাৰ, সেইটো হ'ল নগাঁও কাউণ্টাৰ। ইয়াতে টিকেট দিয়ে। আমি ইয়াৰ পৰাই সংগ্ৰহ কৰোঁ। আৰু এতিয়া যিহেতু লকডাউনৰ কাৰণে এতিয়া ট্ৰেইন অহা নাই। আৰু এইটোৱে হ'ল এই ভিতৰত টিকেট দিয়ে। গুৱাহাটী যোৱা বা ক'ৰবাত গ'লে ইয়াতে দিয়ে। এইখন টিকেটৰ এখন ন'টিচ, কিমান দামৰ ওপৰত ইয়াতে দাম মাৰা হৈ আছে, টিকেটৰ মূল্য ইয়াতে মাৰা হৈ আছে। আৰু এতিয়া যিহেতু লকডাউনৰ কাৰণে এতিয়া ট্ৰেইন অহা নাই, এতিয়া এনেকৈ আছে। এতিয়া কেতিয়া খোলে আৰু ঠিক নাই। আৰু ষ্টেচনৰ লগতে একদম ধুনীয়া এখন পথাৰ এখন আছে। সেউজীয়া এখন পথাৰ বুলি ক'লে এইখন পথাৰ। কি ধুনীয়া সৌন্দৰ্য এখন পথাৰ এখন আছে। প্ৰাকৃতিক দৃশ্য বুলি ক'লেও বেয়া নহয়। কি সুন্দৰ এটা পৰিৱেশ। ট্ৰেইন ষ্টেচনৰ লগতে এটা সৌন্দৰ্য এটা পৰিৱেশ এটা সৃষ্টি হৈ আছে। লগতেই ইমান ধুনীয়া এটা পৰিৱেশ, ৰাতিপুৱা ধুনীয়া এটা পৰিৱেশ এটা হৈ আছে ট্ৰেইন ষ্টেচনৰ লগতে। আহক আৰু আগত কি আছে মই দেখাই যাম। এয়া আমি উভতি অহা সময়তে ৰাজহাঁহক আমি লগ পালোঁ। আমি ৰাজহাঁহকেইটা আমাক খেদি আহিছে। এয়া দেখিছে খেদি আহিছে, দেখিছেনে? এয়া দেখিছে খেদি আহিছে আমাক। আৰু আমাৰ গাঁৱতে এখন LP স্কুল আছে। আমি LP স্কুলৰ জীৱন ইয়াতে পাৰ কৰিছিলোঁ। ইয়াতে স্কুলীয়া জীৱন পাৰ কৰিছিলোঁ। LP স্কুল এতিয়া যিহেতু লকডাউন, যিহেতু স্কুলবিলাক এতিয়া বন্ধ হৈ আছে এতিয়া আহক আৰু আগত কি আছে মই দেখাই যাম। আমাৰ গাঁৱত আমাৰ গাঁৱৰ ভিতৰতে নামঘৰ এভাগ আছে, ৰাজহুৱা নামঘৰ। আমাৰ ইয়াতে ৰাস ভাওনা চব ইয়াতে হয়। আৰু আমাৰ নামঘৰটোৰ লগতে আছে শিৱ মন্দিৰ এভাগ। আৰু আমাৰ গাঁৱৰ ভিতৰতে আছে আমাৰ আউটপোষ্ট এটা আছে নগাঁও। আমাৰ গাঁৱৰ ভিতৰতে আছে আমাৰ এটা আউটপোষ্ট পুলিচৰ। এতিয়া পুলিচবিলাক এতিয়া চাগে শুয়ে আছে ৰাতিপুৱা। আহক মই অলপ ভিতৰতো অলপ মই দেখাই দিওঁ আপোনালোকক মই। সেয়া পুলিচৰ গাড়ী। এয়া বাকী চব পুলিচ এতিয়া শুয়ে আছে। আমাৰ গাঁৱত কি আছে আপোনালোকে চাগে দেখিছেই। এতিয়া আহক, এতিয়া আমাৰ মোৰ ঘৰখন এতিয়া দেখাম আৰু আপোনালোকক মই। এয়া আহি এতিয়া মই আমাৰ ঘৰখন পাইছোঁহি। আমাৰ ঘৰতে আমাৰ এখন সত্ৰ আছে, শ্ৰী শ্ৰৱণী সত্ৰ। এয়া দেখিছে, মই আপোনালোকক ভালকৈ দেখাই দি আছোঁ। এখন চাই লওক। আমাৰ এখন এয়া দেখিছে শ্ৰৱণী সত্ৰ। এইটো হ'ল আমাৰ বাটচ'ৰা। আৰু এতিয়া মই ভিতৰলৈ সোমাই যাম। এতিয়া যিহেতু ৰাতিপুৱা খোজকাঢ়িলোঁ, আহি পেলাই ঘৰ পালোহি। এতিয়া ঘৰৰ মানুহ চব শুয়ে আছে। এতিয়া মই ভিতৰত গৈ চাহ পানী খাম। চাহ পানী খাই গৈ গা পা ধুম। বাকী কামবিলাক কৰিম মই, দিনটো যিবিলাক কাম আছে। আৰু মই আপোনাক বাহিৰটোকে মই দেখাইছোঁ এতিয়া বৰ্তমান। এতিয়া মই যিহেতু গা পা ধোৱা নাই, আৰু গা পা ধোৱা নাই কাৰণে মই ভিতৰলৈ সোমাই নাযাওঁ নামঘৰৰ ভিতৰত। মই গা পা ধোৱাৰ পিছত এদিন মই নামঘৰৰ ভিতৰখন আপোনালোকক মই দেখাম। আমাৰ সত্ৰ এইখনে হ'ল আমাৰ সত্ৰ, শ্ৰী শ্ৰৱণী সত্ৰ। দেখিছে, আমাৰ গাঁৱত দুখন সত্ৰ আছে। এখন আছে আপোনাৰ বালিপুৰি বৰলেঙি সত্ৰ, আৰু এখন হ'ল শ্ৰী শ্ৰৱণী সত্ৰ।